নমস্কাৰ ফ্ৰেণ্ডছ, দুলিয়াজান অইল আৱাসিক এলেকাৰ অৰ্থাৎ হেলিপেডৰ কাষতে থকা ৰ'জ গাৰ্ডেনৰ এক আকৰ্ষণীয় দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'ত দেখিবলৈ পাইছে এই গাৰ্ডেনখনত এটা ডলফিনৰ সৈতে অতি সুন্দৰ জলকুঁৱৰী প্ৰতিমূৰ্তি আটকধুনীয়াকৈ সাজি থৈছে। এই মাৰমাৰিডৰ প্ৰতিমূৰ্তিজনী দেখিবলৈ বহুতেই ধুনীয়া। ফ্ৰেণ্ডছ, এই ৰ'জ গাৰ্ডেনত বিভিন্ন ধৰণৰ গোলাপ ফুল আছে। এই ৰ'জবিলাক উইণ্টাৰ ছিজনত বেছিকৈ ফুলা দেখা যায়। লগতে গাৰ্ডেনখন দেখিবলৈ বৰ ধুনীয়া লাগে সেই সময়ত। আপোনালোকৰ লগতো কেতিয়াবা উইণ্টাৰ ছিজনৰ ৰ'জ গাৰ্ডেনৰ পৰিৱেশটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। 9:51 গ'ল, 9:51 আৰু এইখিনি টাইমত দুলিয়াজানৰ পৰিৱেশ ৰ'জ গাৰ্ডেনত। আৰু এইয়া এই মাৰমাইটজনী কি ধুনীয়া কৰিলে, ভাল লাগিছে। আৰু এইজনী মই। এয়া হৈছে ৰ'জ গাৰ্ডেন, তাৰপিছত এইফালে আছে ফ্ৰুটছ গাৰ্ডেন, দেখাই দিম ৰ'ব। আমি এফালৰ পৰা আহি আছিলোঁ ডিব্ৰুগড়ৰ পৰা, তাৰপিছত এনেই ৰখি অলপ ভিডিঅ' কৰিলোঁ। এয়া হৈছে ফ্ৰুটছ গাৰ্ডেন আৰু এয়া হৈছে এইটো চাইডে হৈছে ৰ'জ গাৰ্ডেন। এতিয়া 10টা বাজিব হৈছে আৰু। ৰ'জ গাৰ্ডেনখনৰ কাষতে থকা হেলিপেডৰ ফিল্ডত কিছু লোকক খোজকাঢ়ি থকা দেখা গ'ল। তেতিয়া সময় ৰাতি 10 বাজিছিল আৰু আপোনালোকক সেই ৰাতি পৰিৱেশ শ্বেয়াৰ কৰিলোঁ এই ভিডিঅ'ত। এখন দুখন গাড়ী আহি আছে। এই হেলিপেড ফিল্ডত সদায় ইভিনিং খোজ কাঢ়িবলৈ অহা মানুহৰ সমাগম দেখা পোৱা যায়। এইখন হেলিপেড হয়, সেইখনতে মানে হেৰি কৰিছে, খোজকাঢ়ি আছে ন। ফ্ৰুটছ গাৰ্ডেন চালোঁ, ৰ'জ গাৰ্ডেন ৰাতি এইখিনি পূৰা এতিয়া 10টা বাজিছে, ৰাতি 10টা বজা পৰিৱেশ। এইখিনি ভাল লাগে ন, এই ঠাইখিনি একদম ঠাণ্ডা ঠাণ্ডা লাগে। আশা কৰিছোঁ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পালে। যদি ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব বুলি আশা থাকিল। থেংক ইউ। পুনৰ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ। সকলোকে শুভৰাত্ৰি জনালোঁ। থেংক ইউ।